Back to our channel. আজি আমি ৰাতিপুৱাই ৰেডি আমি এতিয়া যাম কোভিডৰ ভেকচিন ল'বলৈ আমি যাম টিয়কৰ স্কুলখন কৈছিলে বনাই হাই স্কুললৈ বলকচোন আমি তাত কেনেকৈ ভেকচিন লওঁ চাওঁ ক'ব নোৱাৰোঁ ভিডিঅ' কৰিব পৰা নোৱাৰোঁ কিন্তু চেষ্টা কৰিম জানেনে আমি ডকুমেণ্টছ কি লৈছোঁ আমি আধাৰ কাৰ্ড লৈছোঁ কিন্তু লগত পেন কাৰ্ডখন ৰাখিছোঁ বাই চান্স দৰকাৰ হ'ব পাৰে বুলি আপোনালোকে ভেকচিন ল'ব যাওঁতে কি লৈছিলে ডকুমেণ্টছ ক'বচোন কথা কিবা ক'বানে খুব প্ৰয়োজনীয় বস্তু 5 দিনৰ মূৰত কোনো ৰকম পাইছোঁ স্লটটো লগাই পেলাই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট নিচিনা লাগিছিলে পয়না ইয়াতকে কি ক'ম আমি মাস্ক লগাই আছোঁ দেই গাড়ীৰ ভিতৰতে অকণমান সময়ৰ কাৰণে খুলিছোঁ ৰাতিপুৱাৰ সুন্দৰ পৰিৱেশ এইটো একদম বৰষুণে সেউজীয়া ধৰা একদম জীপাল কৰি তুলিছে গৈ বিৰাট ভাল লাগিলে ট্ৰেফিক আছিলে তথাপিও ভাল লাগিল বহুত দিনৰ ওলাই গৈছিলোঁ এয়া চাওকচোন কেনেকুৱা সুন্দৰ পৰিৱেশ চাৰিওপিনে সেউজীয়া চাই ভাল লাগে আমি গৈ পামগৈ আৰু বেছি সময় নালাগে ইয়াৰ পৰা বৰ বেছি দূৰ নাছিলে আমি পাই পেলাই কুপন ল'লোঁ আমাৰ নম্বৰ লোৱাৰ পাছত আমি লাইন কৰিলোঁ আমাৰ নম্বৰ আছিলে 66, 67 আৰু 68 যিহেতু আমি তিনিটা গৈছিলোঁ ধুনীয়া পৰিৱেশ এখন স্কুল বনাই হাই ছেকেণ্ডেৰী স্কুল বৰ ধুনীয়া পৰিৱেশ আৰু ছিষ্টেমেটিক বৰ ধুনীয়াকৈ আমি দেখি ল'লোঁ আৰু চাওকচোন ইয়াত কেনেকুৱা ধুনীয়া গছ গছনিৰে ভৰা ফুলবোৰ ইমান ধুনীয়াকৈ লাগি আছে মাজে মাজে বৰষুণ ঠাণ্ডা ভাল লাগিলে গৈ লিষ্ট ফাৰ্ষ্ট ড'জ ভেকচিন ডান ভিডিঅ' কৰিবলৈ এইটো কাৰণে দিগদাৰ হ'ল বৰষুণ দি দিলে প্ৰথম কথা আৰু ছেকেণ্ড কথা হৈছে কি তাত অলপ ভিৰ হোৱা নিচিনা লাগিলে আৰু চবেই গম পায় ভেকচিন কেনেকৈ লয় কেনেকৈ দিয়ে গতিকে হ'ল এয়া বেজী লৈ ঘূৰি অহাৰ আমাৰ ৰাস্তাত দৃশ্য আমি বেজী ল'লোঁ ক'ভিড চিল্ড এই বেজীটো লোৱাৰ 84ৰ পৰা 120 ডেইজৰ ভিতৰত আকৌ ল'ব লাগিব ছেকেণ্ড ড'জটো যিটো আমি আকৌ অনলাইন বুকিং কৰি আমি বেজীটো ল'ব লাগিব তাৰপিছত এয়া বৰষুণৰ মাজত আমি আহি আছোঁ কিমান দূৰত আহি পেলাই আমি ভিডিঅ' কৰিছোঁ এই ফটোটো দেখিছে বেক চাইডৰ এই ফটোটো চায়ান্সে মোক মাদাৰ্ছ ডে দিনাখন সি নিজে আঁকি দিছিলে ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাকীখিনি আমাৰ ভিডিঅ' কৰা নহয় আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি বাই বাই